বন্ধুসকল বলক আজি আমি চিৰিয়াখানা চাব যাওঁ। চিৰিয়াখানাখনো ক'ত আছে, কি কি জীৱ জন্তু আছে, টিকটৰ দাম কিমান, কিমান টাইমৰ পৰা কিমান টাইমলৈকে খোলা থাকে, এইবোৰ সকলোবোৰ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। আমি আহি পাই গ'লোঁ ফাইনেলি গণেশগুৰি, কিন্তু কি কৰিব বতৰ বেয়া। আমি গণেশগুৰি পোৱাৰ লগে লগে বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু ক্ৰমান্বয়ে দি আছে। গাইজ বেড লাক, এনেকৈ ক্ৰমান্বয়ে বৰষুণজাক ডাঙৰকৈ আহিয়ে থাকিল আৰু যি দেখিছোঁ আজি চিৰিয়াখানা যোৱাটো নহ'বগৈ। নেক্সট আকৌ এদিন ওলাম বন্ধুসকল, ভিডিঅ'বোৰ চাই থাকিব। সেইদিনা আপোনাক সম্পূৰ্ণ চিৰিয়াখানাখন দেখাম কেনেকুৱা কি হয়। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'বোৰ যাতে আগতে পায়। মাত্ৰ এজাক বৰষুণ, অনলি এঘণ্টাৰ কাৰণে। এঘণ্টাত গুৱাহাটী মহানগৰৰ অৱস্থা কি চাওক। যেন মহানগৰ নহয়, এয়া এক নদীৰ মাজত মই আছোঁ। স্মাৰ্ট চিটিৰ অৱস্থা বেয়া হৈ গৈছে। এজাক বৰষুণতেই বানপানী এআঁঠু হৈ গ'ল আৰু আমি ৰুমত যাবলৈ অলপ প্ৰব্লেম হৈ গ'ল, যিহেতু পানীৰ কাৰণে গাড়ীবোৰ জাম হৈ গৈছিল। চিৰিয়াখানা চোৱাটো নহ'লেই ৰুমলৈ যাবলৈ আমি এঘণ্টামান ৰখিব লগা হ'ল আৰু এনেকৈ চিৰিয়াখানা নোচোৱাকৈ আমি ৰুমলৈ ঘূৰি আহিব লগা হ'ল।